Hey guys, welcome back to my channel. So, আজি মোৰ প্লান আছে shoot, আজি মোৰ photoshoot আছে. তো লাইক এতিয়া মই গৈ আছো তাত আৰু কালিও আছিল। তো আজি এই মাত্ৰ গা পা ধুই আহিলো, ৰেডি চেডি হলো। এতিয়া যাম চাওঁ কাৰণ বহুত কাপোৰ পৰি আছে, মই মিলাব টাইম পোৱা নাই মানে ঘৰ চাফা কৰিব টাইম পোৱা নাই। তো টাইম ৱেষ্ট নকৰোঁ, যিহেতু আহক মোৰ লগত আজিও আপোনালোকে চাব। যদি মোৰ চেনেলটো যদি লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। তো গাইজ ফাইনেলি আমি তো আজিৰ মেকআপ আৰ্টিষ্ট, তোমাৰ নামটো কৈ দিয়া আমরা। ৰাজশ্ৰী দাস। তো এটা আমি মেকআপটো ষ্টাৰ্ট কৰিম। তো ফাইনেলি এতিয়া লাইক মোৰ মেকআপটো হৈ গৈছে, চাব পাৰে। আৰু আমাৰ এতিয়া শ্বুট আৰম্ভ হ'ব অলপ পিছত। তো আমাৰ শ্বুটটো অলপ ব্ৰেক আছে, এতিয়া বৰ্তমান আমি কিবা চাবলৈ লাইক খাম আৰু ৰাকেশ দাই পাৰ্টি দিছে বাৰু। চ' গাইজ ফাইনেলি মোৰ শ্বুটটো কমপ্লিট হৈ গৈছে। এতিয়া মই জাষ্ট মেকআপটো ৰিমুভ কৰিম। তাই হয় মেকআপ আৰ্টিষ্ট, তাই বহুত খুব ধুনীয়া আজি মেকআপ কৰিছে। ভাল লাগিলে মেকআপ কৰি, তোমাৰ স্কিনটো বহুত সফট হয়, মানে ভালকে এবজৰ্ব কৰে বস্তুখিনি, কাৰণে ভাল লাগে। ছেটিছফাই বোলে তাই। তো লাইক থেংক ইউ ছ' মাছ তাৰ কাৰণে। আৰু মই মোৰ ব্লগছটো এইখিনিতে এইখিনিত চৰি ৰ'ব, মই আৰু লাইক যোন আছিল তেওঁলোকৰ চবকে মই দেখাই আছোঁ। চ' তেওঁও বহুত হেল্প কৰিছে, বহুত এচিষ্ট কৰিছে। তো তোমাৰ নাম তো বহুত ভাল লাগিছে কাম কৰি কিনে আজি। তো আমাৰ ফটোগ্ৰাফাৰ হ'ল Rakesh আৰু ইমান হেণ্ডসাম ল'ৰাক আজি শ্বুট কৰিছোঁ, ভাল লাগিল শ্বুটটো কৰি। থেংক ইউ ছ' মাছ। তোমাৰ যোনটো এক্সপ্ৰেশ্যন আছে আৰু যোনটো মানে ফেচ বুলি সেইটো ঠাণ্ডাত আছে, আৰু মই থেংক ইউ ছ' মাছ। থেংক ইউ। তো লাইক আৰু ই আছে জানাই মোৰ চবতকে ভাল বন্ধু, প্ৰিয় বন্ধু, তাৰ কাৰণে শ্বুটটো ভাল হয়। মানে ই খবৰ চবৰ দি থাকে আৰু বহুত লাইক বহুত ভাল আৰু সি মোৰ ৱৰ্ডছৰে মানে ক'ব নোৱাৰোঁ। তো আমাৰ ফ্ৰেণ্ডছ এনেকৈ থাকিব সদায়। তো আহক আমাৰ ব্লগবিলাক চাব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নাপাহৰিব। বাই বাই।